বয়জ আউট গাৰ্লছ ইন যুৱতী নহয় সাৱধান হ'ব লাগিব যুৱকসকলহে এইবাৰ সুন্দৰী যুৱতীৰ দাদাগিৰি সুন্দৰী যুৱতীয়ে আপোনাৰ নামত খুলিব পাৰে ভুৱা ফেচবুক একাউণ্ট সুন্দৰী যুৱতীৰ দাদাগিৰিত ত্ৰাহি মধুসূদন যুৱকৰ হানি ট্ৰেপিং নহয় সিধাই 2 লাখ টকা ডিমাণ্ড এই বাতৰিটোত বিশেষকৈ মন দিব যুৱকসকলেহে কাৰণ কোন মুহূৰ্তত যুৱকসকল সুন্দৰী যুৱতীৰ জালত পৰে তাৰ কোনো ঠিক নাই এনেও সুন্দৰী যুৱতীৰ প্ৰতি দুৰ্বলতা কিছু যুৱকৰ গতিকে সাৱধান হওক নহলে পাছত লাগিব হাহাকাৰ ৰব আসল কথালৈ যোৱাৰ আগতেই প্ৰথমতে আমি দেখুৱাই ল'ব বিচাৰিছো কেইখনমান ফটো এই ফটো কেইখনলৈ মন কৰক আধুনিক আৰু স্মাৰ্ট এই দুই সুন্দৰী যুৱতী স্মাৰ্ট মানে অভাৰ স্মাৰ্ট কৰিবলৈ গৈছিল ব্ল্যাকমেইলিং পিছে লাগিল নহয় লেঠা ঘটনাটো হৈছে যোৰহাটৰ পানীচকুৱাৰ যুৱকজনৰ নাম দিব্যজ্যোতি হাজৰিকা এই যুৱকজন এতিয়া ব্ল্যাকমেইলিংৰ শিকাৰ এই দুই সুন্দৰী যুৱতীৰ এই যুৱতী দুগৰাকী গোলাঘাটৰ গীতিমণি দাস উৰফে পূজা আৰু পাৰমিতা দত্ত উৰফে বুলবুলি দগী কিন্তু কেনেদৰে দুই যুৱতীৰ কবলত পৰিল দিব্যজ্যোতি শুনো আহক দিব্যৰ মুখৰে এজনী ছোৱালীয়ে এজনীৰ নাম পূজা দাস গীতিমণি দাস এজনীৰ নাম পাৰমিতা দত্ত আপোনাৰ বুলবুলি আপোনাৰ তাইতো তাই বেলেগকৈ দি থৈছে তাইৰ ঘৰ আপোনাৰ গোলাঘাট বৰপথাৰ যোৰহতীয়া গাঁৱত সিহঁতি দুজনীয়ে মোক মেছেজ কৰে ফোন কৰি পইচা ডিমাণ্ড কৰে সেইটো কাৰণে মই পুলিবৰ থানাত কেছ দিছিলোঁ পুলিবৰ থানাই একো বিচাৰ নকৰিলে 23 তাৰিখৰ দিনাই দিছিলোঁ জানুৱাৰী একো বিচাৰ নকৰিলে কালি পৰহি এইকেইদিনৰ পৰা মোক ইমানেই টৰ্চাৰ কৰিছে মেছেজ কৰিছে তোৰ নামৰ ফেক একাউণ্ট খুলিম ছাৰ ফেক একাউণ্ট খুলিলে সেয়াও মই এতিয়া ফেচবুকত সেয়াও মই আপোনাৰ এতিয়া যোৰহাট থানাত মই দিছোঁ আৰু মেছেজ কৰিছে ডুমৰ জাত আৰু ৰেকৰ্ডিঙো আছে মোৰ ডুমৰ জাত তহঁতি মাছ ধৰিব জানো তেনেকৈ ইফালে যুৱকজন আৰক্ষীৰ কাষ চপা বুলি যুৱতী দুগৰাকীয়ে জানিব পাৰি যুৱকজনক ফোন কৰি দিবলৈ ধৰিলে গালি গালাজ কৈবৰ্ত সম্প্ৰদায়ৰ যুৱকজনক জাতিত ধৰি দিলে অশ্ৰাব্য গালি গালাজ তো ভনীয়েকতে সেই লাগে গুৱাহাটীত গৈ তই দেখিলি চাগে মুছলিমৰ লগত গৈ তোৰ কুকুৰটো কাদৰ কথা কওঁ তই আকৌ চব তহঁতি একে মিলিছ ডুম দুইটা হাজৰিকা ডুম মিলিছ দুইটা তই আকৌ কাদৰ ফুটনি মোৰ আগত নামাৰিবি তোৰ নিচিনা তই শুভা নাপায় গম পাৱ নাই গোটেই গোষ্ঠীটোত তহঁতি এজনীকো ৰাখিব নোৱাৰিবি চালা কুকুৰ মাছ ধৰিবলৈ জাল এখন থাকিলে বহুত আৰু তহঁতৰ কাৰণে উল্লেখ্য যে ঘটনাৰ বিষয়ে 23 জানুৱাৰীতে পুলিবৰ থানাত এজাহাৰ দাখিল কৰিছিল যুৱকজনে কিন্তু বৰ্তমানে নিৰ্বিকাৰ পুলিবৰ আৰক্ষী যাৰ বাবে পুনৰ যুৱকজন উপস্থিত হয় যোৰহাটৰ সদৰ আৰক্ষী থানাত যুৱতীৰ দ্বাৰা মানসিক আৰু মোটা অংকৰ ধন দাবীৰ এই ঘটনাই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে যোৰহাটত ডাকৰ বচনত কোৱাৰ দৰে হয়তো ইয়াকেই কয় কালৰো কাল বিপৰীত কাল হৰিণাই চেলেকে বাঘৰ গাল ব্যুৰো ৰিপৰ্ট নিউজ 100